নমস্কাৰ সকলোকে শেহতীয়াকৈ ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছাও জনালোঁ। সময়ৰ অভাৱত ভিডিঅ' দিবলৈ থাকিয়েই গৈছিলে। চাওকচোন, বিহুৰ দিনা ডাঙৰ ডাঙৰ দুটা বৰালি আনিছিলোঁ আৰু এয়া বৰালি মাছৰ ফটো আৰু ভিডিঅ'। বিহুৰ আৰম্ভণি পিঠাৰেই হয় যিহেতু সেয়া চাওকচোন, মিক্সিতে পিঠা খুন্দি ল'লোঁ আৰু এয়া হ'ল ব্লেক ৰাইচ, সেয়েহে অকণমান ক'লা ক'লা টাইপ দেখিছে। যিহেতু বৰা চাউল বৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নহয়, সেয়েহে মই ব্লেক ৰাইচ আনিলোঁ। আৰু এয়া হ'ল নাৰিকল বনাবৰ কাৰণে নাৰিকলো ৰুকি ল'লোঁ। ফাৰ্ষ্ট টাইম মই এনেদৰে কুকাৰতে ভাজি নাৰিকলৰ লাড়ুৰ কাৰণে তৈয়াৰ কৰি ল'লোঁ। এয়া চাওকচোন, আৰু এয়া তেল পিঠাৰ কাৰণে গুড়, আৰু এয়া তিল পিঠাৰ কাৰণে তিল, তিলৰ লাড়ুৰ কাৰণে তিল, এয়া এনেদৰে মিক্সিতে পিচি ল'লোঁ। চাওকচোন, বিহু বুলি ক'লে মনটো এনেই আনন্দত আত্মহাৰা হৈ থাকে, নহয়নে বাৰু? সেয়েহে সকলোবিলাক যা যোগাৰ ভালদৰে কৰি ল'লোঁ যাতে বিহুটো সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ। এয়া তেল পিঠা বনাবলৈ ৰেডি কৰি ল'লোঁ। এয়া চাওকচোন, আৰু এইফালে মোৰ নাৰিকলখিনিও হৈ গ'ল। এতিয়া লাড়ু বনোৱাহে কথা আৰু। এয়া ফাৰ্ষ্ট টাইম তেল পিঠাৰ শ্বেপ দি ল'লোঁ। এয়া সকলোখিনি তেল পিঠা এনেদৰে বনাই ল'লোঁ। এয়া এইবাৰ বনালোঁ নাৰিকলৰ লাড়ু। চাওকচোন, ইমান ধুনীয়া টান আৰু চফা বগা হৈছে। এনেদৰে কুকাৰত বনালে নাৰিকলৰ লাড়ুকেইটা বহুত ধুনীয়া বগা বগা হয়। এয়া চাওক, ইফালে মই মোৰ পাৰ্লাৰৰ ছোৱালীকেইজনীকো কামত লগাই দিছোঁ, সিহঁতেই পূৰা মোক হেল্প কৰি দিছে। এয়া, আৰু এইফালে এইবাৰ বনাম এইখিনি তিলৰ লাড়ু। এয়া চাওকচোন, গুড়খিনি মই এনেদৰে প্ৰথমতে কেৰাহীত গলাই ল'ম। আপোনালোকে জানেই এনেদৰেই বনাই, তথাপিও মই এনেই মোৰ বিহুৰ যোগাৰ কেনেদৰে কৰিলোঁ আপোনালোকক দেখাই দিলোঁ। কেইবাবছৰৰ মূৰত এনেদৰে বিহু উদযাপন কৰিছোঁ। আগতে এলাহতে নকৰা নিচিনা হয় আৰু পৰিৱেশ আৰু সময় সুবিধাও ভালদৰে নিমিলে। আজি সেয়েহে বিহু হেঁপাহ পলোৱাই আয়োজনটো কৰি লৈছোঁ। ইফালে আমাৰ কিউট কিউট বেবীটো চাওকচোন, তাকো বিহুৰ এটা লাড়ু খুৱাই দিছোঁ। এয়া আমাৰ তিলৰ লাড়ু ৰেডি হৈ গ'ল। ইফালে সকলোখিনি যা যোগাৰ কৰি শেষ কৰি আমি আকৌ আয়োজন কৰিব লগা হৈছে খানাৰ কাৰণে। উৰুকাৰ ভোজ ভাত নাখালে উৰুকা যেন নালাগে। এইফালে মই কেৰাহীত তেল দি তেল পিঠাখিনিও পটাপট পুৰি লৈছোঁ, যিহেতু আকৌ জুই ধৰি খানাৰ আয়োজন কৰিবলৈ বাকী আছে। বহুদিনৰ মূৰত লং ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মই উৎসাহ পাম যে আকৌ ভিডিঅ' বনাবৰ কাৰণে। এয়া চাওকচোন, তেল পিঠা ৰেডি হৈ গ'ল। এয়া তিল পিঠা বনাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তিল পিঠা নবনিলেই। সেয়েহে তিলপিঠা বনোৱাটো বাদ দি গোটেইখিনি বনাই পেলালোঁ। এনেদৰে লাড়ু আৰু তেল পিঠা। এইফালে আমাৰ খানাৰ আয়োজন পূৰা জুই ধৰি বৰালি মাছ ফ্ৰাই, অথনি যে দেখাইছিলোঁ মাছ দুটা পূৰা মৰমৰীয়াকৈ ফ্ৰাই কৰি অলপ খাই ল'লোঁ, তাৰপিছতহে চব্জি বনাইছোঁ। এইফালে মই জুইত কুকাৰ উঠাই একদম খাহী মাংস বনাবলৈ লাগি গ'লোঁ। কুকাৰতে বনাই দিছোঁ চিটি মাৰি, অলপ ভালদৰে সিজক আৰু কোমল হওক বুলি। এয়া চাওকচোন, বিলাহী দি ল'লোঁ কুকাৰতে। এনেদৰে খানা পিনাৰ আয়োজন পূৰা চলাই দিছোঁ আৰু। এয়া কুকাৰতে আলু দি দিলোঁ। আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ, আপোনালোকক দেখাবলৈহে নহ'ল আৰু। এয়া পূৰা কুকাৰত চিটি বজাই দিছোঁ। এইফালে চাওকচোন, এয়া, আৰু এয়া আমাৰ সকলোখিনি বনাই মেলি খানা ৰেডি হৈ গ'ল। এয়া জুই তলত বহি এনেদৰে খানা খাই দিলোঁ। এইফালে বনাইছিলোঁ মাছ আৰু সৰিয়হ। এয়া, আৰু পিছদিনা ৰাতিপুৱা যিহেতু বিহু হৈ গ'ল, সেয়েহে বিহুৰ আয়োজনো এনেদৰে কৰি ল'লোঁ। চিৰা, ম'হৰ দৈ,
দৈ, ক্ৰীম, গৰুৰ গাখীৰ এনেদৰে কাঠআলু, মিঠা আলু, গুড় এনেদৰেই আমাৰ আজি বিহুৰ আয়োজন হৈ গ'ল। আৰু এয়া হ'ল মোৰ বিশেষ এই ফটোখন। আৰু তাতে আজিৰ দিনটোত আছিল 2টা কেকৰো অৰ্ডাৰ। আজিলৈ আহিলোঁ, বাই বাই।